হেল্ল' গাইজ, গুড মৰ্ণিং। আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। মানে আজিৰ দিনটো আপোনালোকক দেখাম কেনেকুৱা কি কৰোঁ, ক'ত যাওঁ ক'ত নাযাওঁ। বৰ্তমান মানে প্লেনিং হৈ গৈছে। এতিয়া আমাৰ DI গাড়ীখন আনিছোঁ, যোনখন গাড়ী আপোনালোকে কালি ভিডিঅ'ত দেখিছে। তাতে বোলে বেটাৰী লোড দিছে। আমি লোডিং দিয়াৰ টাইমত নাছিলোঁ, মানে আমি ৰুমত আছিলোঁ। আমাৰ এই ড্ৰাইভাৰ দাদাই গাড়ীখন লোড কৰি আনিছে। এতিয়া আমি খালী কৰিব যাম। বহুত ওজন বস্তু আছে, গতিকে আমাৰ লগত এজন নতুন লিভাৰ আহিছে, মানে মোৰ লগ বৰণ দাস। গতিকে চাই দিয়ক ভিডিঅ'টো, ভাল লাগিব চাই নিশ্চয়। আমি এতিয়া গাড়ীত যাই আছোঁ, বহুত গৰম দিছে, একদম মানে থাকিব নোৱাৰি। এই যে ডাইলগ এটা আছে, ইমান গৰম, কি যে হ'ব আৰু। ঠিক আছে ভাই বন্ধুসকল, ভিডিঅ'টো চাই থাকক, আপোনালোকক দেখাই আছোঁ। বন্ধুসকল, আহি পালোঁ আমি আমাৰ জেগা নিৰোজ ধাবাৰ কাষতে, মানে হোটেল নহয়, মানে আমি মাল দিয়া জেগাটো। গতিকে আমি আহি পালোঁ, তাতে আমি এতিয়া মাল খালী কৰিম। মানে ফাটি যাব আজি, বুজি পাইছে কি ফাটিব। ইমান গৰম, এই গৰমত আকৌ ভাৰী ভাৰী বস্তু উঠিছে গাড়ীত। কিনো কৰিবইতো লাগিব, উপায়তো নাই। পাপি পেট কা সৱাল समझते तो देख सकते हो। নিৰোজ ধাবা के सामने था। নিৰোজ ধাবাৰ সন্মুখত আছিল না বিনোদ নিচানৰ কাষত আছিল? এটা বিনোদ নিচানৰ কাষত, ক'ত নিৰোজ ধাবা? অঁ, এটা বিনোদ নিচান আপোনালোকক কি দেখাম, পাৰ হোৱা নাই, আগত আছে। হাতখন দিব এইটা গাইজ, চাই পালোঁ আপোনালোকক দেখাই দিম বাৰু মই। এটা ৰাস্তা অলপ সোমাব এতিয়া, আমি সোমাই দিলোঁ। এই তাতে গাড়ী লাগিয়ে আছে। গাইজ দেখিছে গাইজ, ইয়াতে মাছ পুহিব পাৰি গাইজ, টকা হৈ গৈছে গাইজ। অ' গাইজ, খবৰ পাই আছিলোঁ, মানে কি আৰু এখন গাড়ী আহি আছে। সেইখন গাড়ী মালটো আমাৰ গাড়ীতে মানে কি পাল্টাই দিয়া হ'ব। মানে আমি আমাৰ ভাষাত কওঁ পাল্টি মাৰি দিয়া বুলি কওঁ। মানে সেই গাড়ীখনৰ মালখিনি আমাৰ গাড়ীত জাপি দিব। আমি গোটাখিনি মাল আমি দুয়ো মিলি খালী কৰিব লাগিব। পাৰিবি নে নোৱাৰা তই? পাৰিবি নে নোৱাৰা? পাৰিম। অঁ, পাৰিব বোলে। মানে হিন্দীত ব্লগ বনাই, কিন্তু আমি আজি অসমীয়াত বনাম। হাজাৰ হওক, অসমীয়া হিন্দী একে কথা। আমি আহি পালোঁ, এতিয়া ইয়াতে গাড়ী লগাব লাগিব। ইয়াতে এখন লাগি আছে, ইয়াতে লগাব লাগিব। গাইজ, গাড়ী লগাই লওঁ, তাৰপিছত গাইজ গাড়ী লগাব। গাইজ এইখন গাড়ীত সন্মুখ লগাই দিব। ঐ বিহাৰী, বেয়া হোৱা কিয় তই? ইটো খালী কৰিব লাগিব নেকি? এতিয়া এইখন গাড়ীত আহিছে, এইটো আমাৰ বিহাৰী হয়, বিহাৰী বুলি কওঁ তাক। মানে ইয়াতে গাড়ী লগাব লাগিব। ইয়াতে লিফ্ট আছে, লিফ্টেদি মাল ওপৰত যাব, ওপৰত আকৌ খালী কৰিব লাগিব নে কি কওঁ? এতিয়া গাড়ী লগাই আছে আমাৰ বিহাৰী। গাড়ী লগা। গাইজ দেখিছে গাইজ, বেটাৰী উঠিছে গাড়ী, বেটাৰী। তো গাইজ, আমি এতিয়া গাড়ী খালী কৰিব ধৰিছোঁ গাইজ। এইটো হ'ল আমাৰ ছেকেণ্ড ড্ৰাইভাৰ, গতিকে মাল খালী কৰি আছোঁ ইয়াতে। লবি গতিকে মাল খালী কৰক, একদম অৱস্থা বেয়া হৈ যাব। বন্ধুসকল, সেইখন গাড়ীৰ পৰা মাল নমালোঁ, সেইখনৰ পৰা নমাই গ'লে গাড়ী তেনেকৈ জাপি দিলোঁ মালবিলাক। এতিয়া এইবিলাক মাল ওপৰত নিব লাগিব লিফ্টেৰে। এইটো হৈছে লিফ্ট, ইয়াৰ পৰা ওপৰত যাব মাল। গাড়ী ইয়াতে আছে, এইবিলাক খাই গ'ল মাল। চাইডক গাইজ। হেই বন্ধুসকল, কি খবৰ আপোনালোকৰ? মানে কি ক'ম আৰু, আজিৰ দিনটো বহুতেই ভাগৰ লাগি গ'ল, বহুতেই কাম কৰিলোঁ। মানে আমি সৰু গাড়ীখন খালী কৰি আহিলোঁ, তাৰপিছত আকৌ বেলেগ জেগাত সেই গাড়ীখন লৈ যায়, তাতে লোড দিলোঁ। সেইবিলাক দেখাব নোৱাৰিলোঁ, বহুত গৰম গাইজ।
কি কৰিব মানে উপায় নোহোৱা গৈছে, ইমানে গৰম। এই চাইছে চোলা ভিজি গৈছে। তাৰপিছত আহিলে এইখন আমাৰ 407 গাড়ীখন, এইখনত আহিলে 2 টন মাল আহিছিলে, কমেও 200-300 কাৰ্টন মাল আহিছিলে। সেইবিলাক আকৌ মানে খালী কৰিলোঁ, খালী কৰি এই জাষ্ট ওলাইছোঁ। এতিয়া আমাৰ কাগজ দিব ৰখি আছে, কাগজ চাইন মাৰি বাছ আহিম। তাৰপিছত আমি ৰুমত যাম। ৰুমত মানে আজি আমাৰ দৰমহা দিয়াৰ কথা আছে। আজি দেখিছে গাইছ, আজি 11 তাৰিখ হ'ল, আজিলৈ দৰমহা পোৱাই নাই। দিম বুলি কৈছে 11 নাই, আজি 12 তাৰিখ পাহৰিলোঁ, মই চাই লওঁ বাৰু। আজি 11 তাৰিখ। এতিয়া দৰমহা দিব। যদি দৰমহা দিওঁ বুলি হয় তেতিয়াহ'লে আমি যাম, গুদামত যাম। গুদামত যাই আমি দৰমহাটো ল'ম, তাৰপিছত ৰুমত আহিম। আৰু যদি দৰমহা নিদিয়ে তেতিয়াহ'লে আমি ৰুমতে নুমি যাম। কোনে আৰু ইমান দূৰলৈ যাই থাকে গাইছ, বহুত ভাগৰ লাগে। নহ'লে আৰু তাৰ পৰা খোজকাঢ়ি আহিব লাগিব। দিনটো বহুত কষ্ট হৈছে, একো খোৱা লোৱা নাই, অকল পেপচি এটা খাইছিলোঁ আমি। এতিয়া চাই লওঁ কি হয় গাইছ। মই যোৱা DI গাড়ীখনটো আপোনালোকে দেখি পাইছে, কালি মই দেখাই দিছিলোঁ। আজি আপোনাক মই 407খন দেখাওঁ, যিখনত মই আগতে বহুবাৰ গৈছোঁ। মানে আগতে প্ৰায়ভাগ মই এইখনতে গৈছিলোঁ, কিন্তু আজিকালি মই সৰু গাড়ীত যাওঁ, DI গাড়ীত যাওঁ। সৰু গ'লে অলপ মানে কষ্টটো কম, অলপমান কম হয়, কিন্তু সমানে থাকে। গতিকে আপোনালোকক মই আজি আমাৰ 407খন দেখাওঁ। মানে সেইখন গাড়ী ভাল লাগে, বহুত ভাল লাগে। মই বহুবাৰ গৈছোঁ, আমাৰ এটা ড্ৰাইভাৰ আছে, সেই ড্ৰাইভাৰৰ লগত মই বহুবাৰ গৈছোঁ। গাড়ীখন আপোনালোকক এবাৰ দেখাই দিম, চাই লওক কেনেকুৱা। এইটো হ'ল আমাৰ কেবিন, মালিকৰ গাড়ী দেচোন, এইবিলাক আমাৰতো নহয়। চাই আছোঁ দেখিবলৈ পাইছে এইখনৰ গাড়ী, আমাৰ 407 এইখনতে মানে মাল খালী কৰিলোঁ। জাষ্ট বহুত দিনৰ মূৰত এইখনত মাল খালী কৰিলোঁ আজি। হেল্ল' গাইছ, আমি এতিয়া যাই আছোঁ গুদাম গাইছ। আজি দৰমহা দিব গাইছ, ভাল লাগিব, দৰমহা ল'ম আৰু পাৰ্টি কৰিম। এইটো আমাৰ কৰণ বাবু, খবৰ ভাল তোমাৰ? একদম ভাল। ইয়াৰ মানে কালিৰ পৰা অসুখ হৈছিল, কিন্তু আজি অলপমান ভাল হৈছে, কিন্তু তথাপিও মনটো মৰা। আৰু এইটো হ'ল আমাৰ ড্ৰাইভাৰ, 407ৰ ড্ৰাইভাৰ। এইটো গাড়ী চলাই আছে, মানে গাড়ী চলোৱা ডিষ্টাৰ্ব হয় ন, সেইকাৰণে আপোনালোকে দেখা পাব। এইটো আজিৰ পৰা কেতিয়াবা দেখা পাই থাকিব। আৰু এইটো আমাৰ জানেইতো বগা, যাৰ লগত মই থাকোঁ, যাৰ লগত মই ৰাতি থাকোঁ, যোনে মানে আমাৰ ৰুমৰ বাচন ধুৱে, আৰু মই মানে কি ৰান্ধোঁ, মানে জানেইচোন অলপমান ভাত চাত বনাওঁ। আৰু ক'ত হ'লেও নক'লেও বেচেৰা খায়। ক'ত হয়, কিন্তু ক'ত হয় নে নহয়? ক'ত হয় নে নহয়? ইয়াৰ মানে এনাৰ্জিটো ডাউন, এনে লিখি অলপ হেৰি কৰি থাকে। বাদ দিয়ক সেইবিলাক, চাওক ভিডিঅ'টো। তো গাইছ, মানে আমাক এটা পিক আপ উঠাবলৈ দিলে 407খনত। ইমান ডাঙৰ গাড়ীখন আহিব লগা হৈছে মাত্ৰ এই 5টা বেটাৰীৰ কাৰণে। কি কৰিব গাইছ, এই 5টা বেটাৰী এতিয়া ইয়াতে উঠাম। ইয়াতে উঠাই আমি যাম গুদাম, আৰু গুদামত দৰমহা ল'ম, তাৰপিছত এনজয় কৰিম, নে কি কয়? অ'কে। হে বন্ধুসকল, কি খবৰ আপোনালোকৰ? মানে কি ক'ম, আজি মানে বহুতেই দেৰি হৈ গ'ল। মানে আমাৰ মালিকে এখন নতুন গাড়ী লৈছে। দৰমহাটো পইচা সোমোৱাৰ লগে লগে তেখেতে মালিকে মানে গাড়ী কিনিব গ'ল। গাড়ী লৈ আহিলে, গাড়ী লৈ আহি মিঠাই চিংৰাই খুৱাই আমাৰ হিচাপ কৰিলে, আৰু আমাক আমাৰ দৰমহাটো দিলে। গতিকে দৰমহা পালোঁ গাইছ, বহুত মেহনতৰ ফলত মানে পালোঁ যি দৰমহা। কিন্তু এই দৰমহা আমাৰ এটা নতুন বিজনেছ খুলি আছোঁ, সেই বিজনেছত ইনভেষ্ট কৰিম। বাকী পইচাৰে আমি জানেই দেখোন, পইচাই মেইন। গতিকে কি ক'ম আৰু বন্ধুসকল, আজিলৈ ইমানেই। আমি এতিয়া চাহ বনাইছোঁ, চাহ খাম। মই জাষ্ট গা ধুই আহিলোঁ, মোৰ লগৰজন গা ধুবলৈ গৈছে। গতিকে গা ধোৱাৰ পিছত চাহ খাম আৰু ভাত বনাম, ভাত খাই সামৰিম। বন্ধুসকল, বহুত দুখ, আজি মোৰ বহুত দুখ লাগি আছে, কিন্তু সেই দুখৰ কথা মই এতিয়া ক'ব নোৱাৰোঁ। কিন্তু উপায় নাই, এদিন নহয় এদিন চব কথা আপোনালোকক নিশ্চয় ক'ম। গতিকে এইখিনিতে ভিডিঅ'টো সামৰোঁ, নে কি কয়? গতিকে বাই বাই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম কালিলৈ, নতুন বুদ্ধিৰে, নতুন আনন্দৰে। গুড নাইট দোস্ত।